কাজিৰঙাৰ মৃত্যু হ'ব আসন্ন মৃত্যুৰ দিশে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ক্ৰমশ আগবাঢ়িছে মৃত্যুৰ দিশে 430 বৰ্গ কিলোমিটাৰ মূল ৰাষ্ট্ৰীয় উদ্যানখন 9টা নতুন সংযোজনসহ বৰ্তমান 915.33 বৰ্গ কিলোমিটাৰ ব্যাপী আছে উদ্যানখনৰ 57 ভাগ ঘাঁহনি 29 ভাগ কাঠনি 7 ভাগ চাপৰি অঞ্চল 7 ভাগ জলা অঞ্চলসমূহ নৈ বিল অন্যান্য জলাশয় আদি কাৰ্বি আংলঙৰ পৰা বৈ অহা ডিফলু কহৰা বৰজুৰি ভেংৰাই মৰা ডিফলু ডিৰিং মৰি ধনচিৰি ভালুকজুৰি দেওপানী আদি নৈ নিজৰা উদ্যানখনৰ মাজলৈ প্ৰবাহিত হৈ উৰ্বৰা কৰি ৰাখে কাজিৰঙাক 2 শতাধিক বিলক যৌৱনা কৰি ৰাখে নৈ নিজৰাৰ বুৱতী জলধাৰাই এই জলৰাশিয়ে কাজিৰঙাৰ প্ৰকৃতি কাজিৰঙাৰ জীৱকুলৰ জীৱনদায়িনী ৰূপে চিহ্নিত হৈ আহিছে অৱশ্যে উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীয়েও পানীৰ কিছু চাহিদা পূৰণ কৰে বিশ্বৰ মুঠ এটা খৰ্গ বিশিষ্ট গড়ৰ 80 ভাগৰ বাসস্থান কাজিৰঙা উদ্যানখনত প্ৰতি 100 বৰ্গ কিলোমিটাৰত 32টাকৈ ঢেকীয়াপতীয়া বাঘে বসবাস কৰে এই জাতৰ বাঘৰ ঘনত্ব বিশ্বৰ ভিতৰত কাজিৰঙাতে বেছি উদ্যানখনত এছিয় মহ হাতী দলহৰিণ লতামাকৰি নাহৰ ফুটুকি ঘোং ভালুক বনমেকুৰী বহু প্ৰজাতিৰ পহু বিশ্বৰ পৰা ক্ৰমে সংকটাপন্ন 25 প্ৰজাতিৰ চৰাই অতি বিলুপ্ত প্ৰায় 23টা প্ৰজাতিৰ চৰাই বৰ্তমানো কাজিৰঙাতে আছে এই সকলো প্ৰাণীৰ একমাত্ৰ নিৰ্ভৰ কাজিৰঙাৰ বুৱতী জলাধাৰা আৰু জলাশয় কিন্তু কাজিৰঙাক বুকুৰ অমৃতেৰে জিপাল কৰি ৰখা কাৰ্বি আংলঙৰ নামি অহা প্ৰতিখন নৈ নিজৰাই বৰ্তমান বিষ কৰি আছে উদ্যানখনলৈ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনৰ উদাসীনতা কাজিৰঙাক লৈ ব্যৱসায় কৰা একাংশ ৰিজৰ্ট ব্যৱসায়ী জাতীয় গৌৰৱৰ প্ৰতি গুৰুত্ব নিদিয়া দল সংগঠনৰ সুবিধাবাদী স্থিতিৰ বাবে কাজিৰঙালৈ নামি আহিছে অনিশ্চিত ভৱিষ্যত অন্যান্য জান-জুৰিৰ কথা বাদ দি কেৱল ডিফলু আৰু কহৰা নৈ হৈ পৰিছে কাজিৰঙালৈ বিষাক্ত জলধাৰা কঢ়িয়াই নিয়া মূল পথ বোকাখাট নগৰৰ আৱৰ্জনাৰে দূষিত ডিফলু বোকাখাটৰ মহকুমাধিপতি কাৰ্যালয়ৰ পৰা মাত্ৰ 13 কিলোমিটাৰ পশ্চিমৰ ডিফলু নৈ পাৰত মহকুমা প্ৰশাসনৰ জ্ঞাতসাৰেই আছে এক ডাম্পিং গ্ৰাউণ্ড নুমলীগড় শোধনাগাৰৰ আৰ্থিক অনুদানেৰে আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ ধন ক'ত কোনে খৰচ কৰিলে সেয়া কোনেও নাজানে কিন্তু ইয়াত অপৰিকল্পিতভাৱে বোকাখাট নগৰৰ আৱৰ্জনাৰ পাহাৰ সৃষ্টি হৈছে বিভিন্ন ৰাসায়নযুক্ত আৱৰ্জনা প্লাষ্টিক পলিথিন আৱৰ্জনাৰ পাহাৰৰ পৰা বৰষুণ দিলেই বিষাক্ত পানী বৈ গৈ পৰেগৈ ডিফলুত একালত মাছেৰে উভৈ নদী হৈ থকা ডিফলুত এতিয়া মাছ নোহোৱা হ'ল এই জলৰাশি কিন্তু অবিৰতভাৱে বৈয়ে আছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানলৈ কাজিৰঙাৰ মূল কেন্দ্ৰ কহৰা নৈ বৈ গৈছে কাজিৰঙাৰ ভিতৰলৈ কহৰা নৈ এতিয়া কাজিৰঙাত ৰিজৰ্ট সাজি ব্যৱসায় কৰা সকলৰ সমূহীয়া ডাষ্টবিন নেদেখিলে অনুভৱ কৰিব নোৱাৰে কহৰা নৈৰ দুৰৱস্থাৰ কথা ৰিজৰ্ট আৰু অন্যান্য ব্যৱসায়ীয়ে সকলো আৱৰ্জনা প্ৰক্ষেপ কৰে কহৰা নৈলৈ ঠিক ডিফলুৰ দৰে কহৰা নৈয়েও উদ্যানৰ ভিতৰলৈ অবিৰতভাৱে কঢ়িয়াই আছে হলাহল কাজিৰঙাৰ বক্ষস্থল কহৰা চাৰিআলিৰ কহৰা নৈ কহৰা আৰক্ষী চকীৰ 100 গজ দূৰত কাৰ সাহসত ডাষ্টবিনলৈ ৰূপান্তৰিত হৈছে সেয়াও চিন্তনীয় কহৰা ৰেঞ্জ অফিচ চৰকাৰী অতিথিশালা ইয়াতে কহৰাত বন বিষয়া ঘূৰিয়ে ফুৰে মন্ত্ৰী ডাঙৰীয়াসকল আহিলে ইয়াতে বাহৰ পাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ প্ৰাণকেন্দ্ৰ কহৰা তাৰ পাছতো কহৰা চাৰিআলিৰ কহৰা নৈৰ প্ৰদূষণ ৰোধত নাই কাৰো মন কাণ কেৱল চাকৰিৰ বাবে চাকৰি কৰা বিষয়া কৰ্মচাৰী আৰু জিলা মহকুমা প্ৰশাসনৰ অমনোযোগিতাৰ বাবে কেইবছৰমান পাছতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ইতিহাসত পৰিণত হ'ব ভালে সংখ্যক চাহ বাগিচাৰে পৰিপূৰ্ণ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশ বাগিচাসমূহত ব্যৱহাৰ কৰা হয় ৰাসায়নিক দ্ৰব্য বৰষুণ দিলেই এই দ্ৰব্যসমূহ বাগৰি আহে এই নৈ নিজৰাসমূহলৈ এয়াও ভাবুকিৰ কাৰণ হৈ পৰিছে কাজিৰঙাৰ বাবে আমি বিশেষকৈ লক্ষ্য কৰিছো যে বোকাখাট লতাবাৰী যি শান্তি ঘাট আছে বা শ্মশান ঘাট তাৰ কাষতে এটি জাবৰ নিষ্কাশন কেন্দ্ৰ স্থাপন কৰা হ'ল সেই নিৰ্মাণ কেন্দ্ৰটো আজিলৈকে সম্পূৰ্ণ কৰা নহ'ল নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত এই কাম কৰিছিল আমি সকলোৱে আদৰণি জনাইছো এটা কাৰণে যে নগৰৰ জাবৰ জোঁথৰখিনি তাত নিষ্কাশন হ'ব আৰু কোনো ধৰণৰ ৰাইজৰ প্ৰতি ভাবুকি নাহিব কিন্তু শেহতীয়াকৈ আমি লক্ষ্য কৰিছো যে এই জাবৰ নিষ্কাশন কেন্দ্ৰটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে তাত বিভিন্ন ধৰণে জাবৰ জোঁথৰ আৱৰ্জনা ৰাসায়নিক দ্ৰব্য আদি পেলোৱা হৈছে আনকি চিকিৎসালয়ৰ বেজী
এম্পুলকে আদি কৰি সকলো ধৰণৰ তাৰ ৰাসায়নিক ক্ৰিয়া প্ৰতিক্ৰিয়া থকা দ্ৰব্য পেলোৱা হৈছে আৰু বিভিন্নজন ব্যক্তিও ঘৰুৱা যিখিনি জাবৰ জোথৰ বা অন্যান্য পদাৰ্থ ওলায় নিষিদ্ধ সেইখিনিও নি পেলাই তাত আচলতে পেলোৱা আমি লক্ষ্য কৰিছো আৰু ইয়াৰ ফলত আমি এটা কথা ক'ব পাৰো যে বাৰিষা যেতিয়া বৰষুণ হ'ব তেতিয়া দীপল নৈখন পানী উপচি পৰিব তেতিয়া এই জাবৰ জোথৰসমূহ নি পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত প্ৰৱেশ কৰিব আৰু তাৰ দ্বাৰা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি ব্যাপক ভাবুকি যে আহিব এইটো নিশ্চিতভাৱে ক'ব পৰা যায় সেইকাৰণে আমি অনুৰোধ জনাইছো যে ইয়াতেই নহয় তেনেকে অন্যান্য উপনদীৰ কাষতো জাবৰ জোথৰ পেলোৱা হৈছে বিভিন্ন ধৰণে গতিকে এইবিলাক নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিশেষকৈ মহকুমা প্ৰশাসন জিলা প্ৰশাসন বা নগৰ সমিতি বা বন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি অন্ততঃ এনেধৰণৰ কাৰ্যৰ দ্বাৰা যাতে কাজিৰঙাত কোনো কাৰণতে ভাবুকি আহিব নোৱাৰে কাজিৰঙাৰ জীৱকুল যাতে কোনো কাৰণতে বিপদত নপৰে বা কাজিৰঙাৰ প্ৰকৃতি যাতে নিশেষ হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আমাৰ এই নদীখন যিখন বৈ আহিছে এটা অলৰেডি কাৰ্বি আংলং পাহাৰৰ পৰা নদীটো আহি ইয়ালৈকে কাজিৰঙাৰ মাজেদি সোমাই গৈছে আৰু য'ত আজিকালি ধৰক পিকনিক স্পট হৈছে হাতী পথাৰৰ ওচৰত যিটো আমাৰ কাৰ্বি আংলং পৰে তাতো কিছুমান প্লাষ্টিক জাতীয় মানে সামগ্ৰী তাৰমানে খানা খাই মানুহে কিবা কিবি পেলাই দিয়ে সেই সামগ্ৰীখিনি নৈ দি উটি আহে আৰু উটি অহাৰ পিছত কি হৈছে আৰু আপোনাৰ মানে যিটো নদীটোৰ যিটো এটা মানে সৌন্দৰ্য আছিলে সেইটো সম্পূৰ্ণৰূপে মানে বেয়া হৈ গৈছে বিনষ্ট কৰিছে আৰু সেই পানীখিনিয়েই নৈ দি বৈ আহি কাজিৰঙাৰ মাজত সোমাই গৈছে সেয়া পানী জীৱ জন্তুৱে খাইছে গতিকে ৰাইজে মানে ইমানটো সকলোৱে সজাগতা কৰিব লাগে আৰু নিজে নিজে পদক্ষেপ ল'ব লাগে যাতে মানে নদীৰ পানীখিনি বেয়া নহওক প্লাষ্টিক জাতীয় সামগ্ৰী এইখিনি নদীত নেপেলাওক প্লাছ মানে যিখিনি কিছুমান জেগাই বান্ধ দি মানে আজি এই পানীটো ৰখাই থৈছে তাৰ কাৰণে নদীখন বহুত মানে বেয়া হৈ গৈছে পানীটো মানে নচলে ৰৈ যোৱা হৈছে আৰু তাত মানে বহুতখিনি মানে বেয়া পৰ্যায়লৈ গৈছেগৈ গতিকে এইখিনি হ'ব নালাগে আৰু চাবলৈ গ'লে ধৰক এই আমাৰ যিটো কঁহৰা চাৰিআলিত মানে যথেষ্ট প্লাষ্টিক মানে মানুহে নি পেলাই কি কৰিছে কিছুমান লোকে নি পেলাই মানে নদীখনৰ কিনাৰতে পেলাইছে সেই প্লাষ্টিকখিনি নদীলৈ গৈছে নদীত গৈ মানে নদীৰ পানীটো নষ্ট কৰিছে আৰু এনেকুৱা এটা মানে দেখা গৈছে যে কাজিৰঙাত তাৰমানে টুৰিষ্ট প্লেচ হয়তো গতিকে এইখিনি জেগাৰ মানুহখিনিয়ে তাৰমানে অন্ততঃ প্লাষ্টিকখিনি এনেকৈ যাতে পেলাই জেগাডোখৰ বেয়া নকৰক আৰু টুৰিষ্ট প্লেচৰ মানুহে আহি দেখিবলৈও মানে চকুত পৰা মানে ইমান এটা বেয়া মানে হেৰিলৈ গৈছেগৈ বস্তুটো বোকাখাতৰ পৰা অমল দাৰ ৰিপৰ্ট আছাম নিউজ